এখন বিশেষ বিবাহ যিখন বিয়াত হিন্দু মুছলমান আৰু খ্ৰীষ্টান ধৰ্মৰ মণিকাঞ্চন সংযোগ ঘটিল তেজপুৰৰ মাজগাঁৱত অনুষ্ঠিত এখন বিয়াক লৈ এতিয়া সৰব চৰ্চা কাৰণ মুছলমানৰ তুলনীয়া জীয়ৰী খ্ৰীষ্টান ধৰ্মৰ কন্যাৰ সৈতে বিবাহ সম্পন্ন হ'ল হিন্দু ধৰ্মৰ দৰাৰ কাহিনীটো এখন উপন্যাস অথবা চিনেমাৰ দৰেই তেজপুৰৰ মাছ বজাৰত এজনী কণমানি ছোৱালীক পাই নিজৰ ঘৰলৈ লৈ আহিছিল হামিদুৰ ৰহমানে আৰু তেতিয়াৰে পৰা মনিকা চিকঞ্জুৰ উৰফে মুন্নি মুছলমান পৰিয়ালটোৰ সদস্য হৈ পৰিল অৱশ্যে মুন্নিয়ে তাইৰ খ্ৰীষ্টান ধৰ্ম কেতিয়াও সলনি নকৰিলে ইফালে পিতৃ-মাতৃহীন ৰাজীৱ ওৰাঙক তেজপুৰৰ সুদীপ্ত তামুলী নামৰ এটা পৰিয়ালে নিজৰ পৰিয়ালটোৰে সদস্যৰূপে আদৰি লৈছিল আৰু সুদীপ্ত তামুলীৰ বাসগৃহতেই সম্পন্ন হ'ল ৰাজীৱ ওৰাং আৰু মনিকা চিকঞ্জুৰ ওৰফে মুন্নিৰ বিবাহ ছোৱালীজনী কি ধৰ্ম আছিল আগতে খ্ৰীষ্টান আছিলে হামিদুৰ ঘৰত আছিলে হয় মুছলমানৰ ঘৰত আছিলে বিয়াখন পাতি লৈছে হিন্দু ধৰ্মৰ ল'ৰাটো হ'ল হিন্দু সি তাৰো মাক দেউতাক কোনো নাই অনাথ ছোৱালীজনীৰো মাক দেউতাক কোনো নাই তাই হ'ল খ্ৰীষ্টান আৰু য'ত ডাঙৰ দীঘল হৈছে ছোৱালীজনী মুছলমানৰ ঘৰত মানে এটা অদ্ভুত ধৰণৰ এটা সংযোগ মই ভাবোঁ আৰু সেইকাৰণে মানে মই নিজে একেবাৰে মন খুলি পেলাই বিয়াখন সিহঁতৰ আনুষ্ঠানিকভাৱে পাতি দিলোঁ এইদৰেই ৰাজীৱ ওৰাঙে মুছলমান পৰিয়ালত ডাঙৰ দীঘল হোৱা খ্ৰীষ্টান ধৰ্মৰ মনিকাক আদৰি ল'লে চিৰজীৱনৰ বাবে কন্যাৰ অভিভাৱক মুছলমান কইনাক খ্ৰীষ্টিয়ান আৰু দৰাঘৰীয়া হিন্দু সকলো ধৰ্মৰ ঊৰ্ধত যে মানৱতা তাকেই পুনৰবাৰ প্ৰতীয়মান হ'ল কেমেৰা পাৰ্চন অমিতাভৰ সৈতে পুলক কুমাৰ ডেকা নিউজ লাইভ তেজপুৰ